নমস্কাৰ, মই আছোঁ এতিয়া এখন খেতি পথাৰত। আপোনালোকে দেখিবলৈ পাইছে, এয়া সৰিয়হৰ খেতি। আপোনালোকে জানে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ভাৰতবৰ্ষৰ শতকৰা 65% পৰা 70% লোক খেতিয়ক। এই খেতিয়কসকলে দিনে ৰাতিয়ে হাড় ভঙা পৰিশ্ৰম কৰি সিহঁতে বিভিন্ন প্ৰকাৰৰ শস্যজাত সামগ্ৰী উৎপাদন কৰে আৰু সেইবোৰ বিক্ৰী কৰি সিহঁতে দেশৰ লৈ যথেষ্ট পৰিমাণৰ বৰঙণি আগবঢ়ায় আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি দেশৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰ কৰে। আৰু সেইকাৰণে আমাৰ দেশৰ খেতিয়কসকলে কি কৃষিজাত সামগ্ৰী উৎপন্ন কৰে সেয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে মই এইটো ভিডিঅ'টো বনাই আছোঁ। মোৰ সন্মুখত কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে, এয়া সৰিয়হৰ খেতি। আপোনালোকে জানে যে চহৰ নগৰৰ মানুহে যিবিলাক মাষ্টাৰ্ড অইল সৰিয়হৰ তেল আপোনালোকে খাই আছে, সেইবোৰ আচলতে কেনেকৈ উৎপন্ন হয়, কেনেকৈ আহিল, সেইবোৰ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। আপোনালোকে দেখি আছে এয়া সৰিয়হৰ খেতি। এয়া সৰিয়হৰ যিটো আপোনালোকে গুটি দেখি আছে, এই গুটিৰ মাজত ইয়াতে বীজ হয়। এই বীজবিলাক হ'ল সৰিয়হ। এই সৰিয়হবিলাক এইবোৰ গুটিবিলাক যেতিয়া পুৰঠ হ'ব, খেতিয়কসকলে এই সৰিয়হবিলাক আপোনাৰ কাচিৰে সেইবোৰ কাটি সিহঁতে ঘৰত লৈ যাব আৰু সেইবোৰ মৰণা মাৰি এই সৰিয়হবিলাক ইয়াৰ পৰা আঁতৰ কৰি ল'ব আৰু সেইবোৰ কাৰখানাৰ জৰিয়তে বা মেচিনৰ জৰিয়তে সেইবোৰ ভাঙি টুকুৰা কৰি অথবা চেপি সেইবোৰ এটা ৰস উলিয়াব। সেইবোৰ মেচিনত শোধন কৰি আপোনালোকৰ সৰিয়হ উৎপন্ন হ'ব। সেইবোৰ মেচিনত চেপি এখন তেলজাতীয় সামগ্ৰী ওলাব। সেইবোৰ মেচিনৰ জৰিয়তে চাফা কৰি সেইবোৰ সংশোধন কৰি মানুহৰ খোৱা তেলৰ কাৰণে অথবা মাষ্টাৰ্ড অইল অথবা সৰিয়হ তেল বুলি সেয়া হ'ব। মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সেইটো দেখুৱাই আছোঁ। এই সৰিয়হ খেতিৰ মাজে মাজে আপোনালোকে চাই আছে, এইবোৰ হ'ল আপোনাৰ ফেচাৰী কালাই বুলি কোৱা হয়। এইবোৰ এটা শাক, খুবেই ধুনীয়া শাক। এইবোৰ খাবলৈ খুব ভাল লাগে। এই শাকবোৰ আপোনালোকে দেখি আছে আৰু ইয়াত দেখা গৈছে যে বিভিন্ন প্ৰকাৰৰ মৌমাছি ইয়াত আহিছে। এই মৌমাছিবিলাকে এই সৰিয়হৰ ফুল আৰু ফেচাৰী কালাইৰ ফুলৰ পৰা ৰস লৈ সেইবিলাকৰ মৌবাহ সাজে। সেইবোৰ মৌবাহত সিহঁতে এই ফুলনিৰ পৰা ৰসবোৰ সংগ্ৰহ কৰি সেই মৌবাহত তৈয়াৰ কৰি ৰাখে আৰু সেইবোৰ কিছুদিনৰ পিছত সেইবোৰ মানুহে গৈ ওখ গছ অথবা ওখ অট্টালিকা বা ঘৰৰ মুধচত এই মৌমাখিবোৰে বাহ সাজে। সেই মৌমাখিৰ সেই বাহবিলাক লৈ যেতিয়া মধু উৎপন্ন হয়, মানুহে সেইবোৰ কাটি আনি সেইবোৰ মৌ খোৱাৰ কাৰণে উপযুক্ত কৰি তোলে। দেখা গ'ল যে খেতিয়কসকলে কেনেকৈ আপোনাৰ সৰিয়হ উৎপাদন কৰি আছে, আপোনাৰ শাক পাচলি কেনেকৈ উৎপন্ন কৰি আছে, সেয়া মই দেখুৱাই আছোঁ। আৰু এই সৰিয়হ ফুল বা আপোনাৰ ফেচাৰী কালাইৰ শাকৰ পৰা ফুলৰ পৰা যিবিলাক মৌমাখিয়ে আহি সেইবোৰ ৰসবোৰ লৈ মৌবাহ সাজে, সেই মৌবাহৰ পৰা কেনেকৈ মৌ উৎপন্ন হয় সেয়া মই দেখুৱালোঁ। ইয়াত চাওক কিমান ধুনীয়া এখন পৰিৱেশৰ মাজত ফুলনি বাৰী, ইয়াতে সৰিয়হৰ ফুল আৰু আপোনাৰ শাক আছে। এইবোৰ খেতিয়কসকলে ধুনীয়াকৈ কষ্ট কৰি উৎপন্ন কৰি আছে, সেয়া মই আপোনালোকক দেখুৱালোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। মোৰ ইউটিউব চেনেল DH পাব্লিকেশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।